নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম মানৰ গণিতত থকা ৰেখা আৰু কোণ পাঠটিৰ অনুশীলনী 6.3 থকা 1 নম্বৰৰ অংকটো আলোচনা কৰিম। ইয়াত এতিয়া 1 নম্বৰ অংকটো আলোচনা কৰিবলৈ যাওঁতে তোমালোকৰ কিতাপত দেখিবা যে চিত্ৰ 6.3 ত এনেকুৱা ধৰণৰ এটা চিত্ৰ দিয়া আছে য'ত কোণ কেইটাৰ মাপ দিয়া আছে। তোমালোকক কি কোণৰ মাপ দিয়া আছে কিতাপত দিয়া আছে চোৱা এংগল SPR কোনটো কোণ SPR এই কোণটো দিয়া আছিল 135 ডিগ্ৰী। আকৌ এংগল PQT এই কোণটোৰ মাপ দিয়া আছে 110 ডিগ্ৰী। আমি নিৰ্ণয় কৰিব লাগে এই কোণটো PRQ এই কোণটোৰ মাপ আমি কিমান নিৰ্ণয় কৰিব লাগে। ঠিক আছে মই যেটো কোণ নিৰ্ণয় কৰিব লাগে তাত প্ৰশ্নবোধক চিন দি দিছো। এতিয়া আমি এই পাঠটোলৈ যোৱাৰ আগতে মই তোমালোকক কেইটামান উপপাদ্য কৰিছিলো। প্ৰথমটো উপপাদ্য হৈছে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি হৈছে 180 ডিগ্ৰী। এটো যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰতে প্ৰযোজ্য। আৰু এটা আছিল যে ত্ৰিভুজৰ যিকোনো এটা ত্ৰিভুজৰ কোনো এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিঃ কোণটো তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ মাপৰ সৈতে সমান হয়। হল কি কৈছিলো যে কোনো এটা ত্ৰিভুজৰ কোনো এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিঃ কোণটোৰ মাপ তাৰ পৰা থকা দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান হয়। ইয়াত এতিয়া আমি এই দুয়োটা উপপাদ্যকে ব্যৱহাৰ কৰি অংকটো কৰিব পাৰো। চাও কেনেকৈ কৰিব পাৰো। এটা চোৱাচোন এই কোণটো TQP কোণটো বা PQT কোণটো দিয়া আছিল 110 ডিগ্ৰী। কিন্তু এই গোটেই কোণটো যদি তোমালোকে চোৱা এই গোটেই কোণটো এটা সৰল কোণ। গতিকে এইফালে যদি 110 ডিগ্ৰী হয় এই অংশটোৰ মাপ কিমান হ'ব আমি নিশ্চয় উলিয়াব পাৰিম। এই গোটেই কোণটো হয় 180 ডিগ্ৰী। গতিকে এই অংশটো 110 ডিগ্ৰী হলে এই অংশটো হ'ব 70 ডিগ্ৰী। প্ৰথমতে আমি এই কোণটোৰ মাপ উলিয়াই লম। এতিয়া মই বৰ্ডত লিখিছো এংগল TQR সমান 180 ডিগ্ৰী হল। এতিয়া TQR কোণটো কি কোণ লগ লাগি হৈছে এংগল TQP প্লাস এংগল PQR সমান 180 ডিগ্ৰী। এতিয়া চোৱাচোন TQP কোণৰ মাপ আমি জানো 110 ডিগ্ৰী বুলি। ইয়াত মাপ বহুৱাই দিছো। তাৰ পিছতে PQR সমান আমি পালো 180 ডিগ্ৰী। গতিকে আমি এংগল PQR ৰ মাপ উলিয়াব পাৰিম এংগল PQR = 180 ডিগ্ৰী মাইনাস এইটো ইফালে নি বিয়োগ কৰিম 110 ডিগ্ৰী। গতিকে আমি এংগল PQR পালো 70 ডিগ্ৰী। এতিয়া চোৱাচোন এই কোণটোৰ মাপ আমি পালো 70 ডিগ্ৰী হয়নে। এতিয়া তোমালোকে এই চিত্ৰটোত চোৱা QP বাহুটো S বিন্দুলৈ বঢ়াই দিয়া হৈছে। অৰ্থাৎ এই PQR ত্ৰিভুজটোত এই SPR কোণটো হৈছে বহিঃ কোণ। বুজি পাইছানে। ত্ৰিভুজ PQR ৰ QP বাহুটো S বিন্দুলৈ বঢ়াই দিছে। গতিকে ইয়াত বাহিৰত এই ত্ৰিভুজটোৰ বাহিৰত এটো এটা বহিঃ কোণ উৎপন্ন হৈছে। আমি ইতিমধ্যে উপপাদ্যত পঢ়ি আহিছো যে কোনো এটা ত্ৰিভুজৰ যিকোনো এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিঃ কোণটো তাৰ পৰা থকা দূৰৱৰ্তী অন্তঃকোণ এইটোৰ পৰা দূৰত থকা অন্তঃকোণ হৈছে এইটো কোণ আৰু এইটো কোণ। এই কোণটোৰ মাপ কি হ'ব এই দুইটা কোণৰ যোগফলৰ সমষ্টিৰ সৈতে সমান হ'ব। গতিকে এই উপপাদ্যটো আমি ব্যৱহাৰ কৰিম। লিখো ত্ৰিভুজৰ উপপাদ্য মতে এংগল SPR সমান কি হ'ব লাগিব এইটো বহিঃ কোণ এই দুটা অন্তঃকোণৰ সমষ্টিৰ
সমান হ'ব লিখো এংগল PQR প্লাস এংগল PRQ হল এতিয়া SPR কোণৰ মাপ আমি পালো 135 ডিগ্ৰী PQR কোণৰ মাপ আমি জানো 70 ডিগ্ৰী বুলি আমি PRQ কোণৰ মাপ নাজানো যেটো আমাক নিৰ্ণয় কৰিবলৈ দিছিলে গতিকে এটো তেনেকৈ লিখিম এতিয়া চোৱাচোন 135 ডিগ্ৰী এটো এফালে ৰাখিছো এটো 70 ডিগ্ৰীটো সমান চিনৰ বাও হাতলৈ লৈ আহিলো গতিকে আমাৰ কি হ'ব বিয়োগ চিন হ'ব সমান PRQ এই কথাটোকে মই উলুটা এনেকৈ লিখিব পাৰো PRQ সমান এটো কি হ'ব 135 ডিগ্ৰী - 70 ডিগ্ৰী 5 মাইনাস কৰিলে হ'ব 135 ৰ পৰা 70 গলে থাকিব 65 ডিগ্ৰী হল এতিয়া আমাৰ নিৰ্ণয় কৰিবলৈ দিয়া কোণৰ মাপটো আমি ইতিমধ্যে পাইছো এই কোণটোৰ মাপ আমি পালো 65 ডিগ্ৰী এই অংকটো আমি দুই ধৰণৰে কৰিব পাৰো ইয়াত মই ব্যৱহাৰ কৰিছো কোনটো উপপাদ্য যে ত্ৰিভুজৰ কোনো এটা বাহু বহাই দিলে উৎপন্ন হোৱা বহিঃ কোণটোৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান কিন্তু ইয়াত আমি আন ধৰণৰে অংকটো কৰিব পাৰো এই কোণটোৰ মাপৰ আমাক দিয়া আছে গতিকে এই কোণটোৰ মাপ আমি উলিয়াইছো 70 ডিগ্ৰী ইয়াত তেনেকে এই কোণটোৰ মাপ দিয়া আছে এই গোটেই কোণটোৰ সমষ্টি হৈছে 180 ডিগ্ৰী এই কোণটোৰ পৰা আমি কি কৰিব পাৰো এই অংশটোৰ মাপ উলিয়াব পাৰো 135 ৰ লগত 45 যোগ কৰিলে হ'ব 180 গতিকে এই অংশটোৰ মাপ হৈছে 45 ডিগ্ৰী আকৌ চোৱা ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি হৈছে 180 ডিগ্ৰী গতিকে এটো আমাক তেতিয়ালৈকে আমি নাজানো আমি নিৰ্ণয়হে কৰিম এটো কোণ যোগ এটো কোণ যোগ এটো কোণ ত্ৰিভুজৰ ভিতৰ PQR ত্ৰিভুজত চোৱা এংগল P প্লাস এংগল Q প্লাস এংগল R ইজ ইকুৱেল হ'ব 180 ডিগ্ৰী এংগল P আৰু এংগল Q ৰ মান যদি আমি বহুৱাই দিও এংগল R ৰ মাপ ওলাই যাব কেনেকৈ ওলাব মই তোমালোকক দেখুৱাইছো প্ৰথমতে আমি উলিয়াব লাগিব এটো কোণৰ মাপ তাৰ পিছত উলিয়াম এই কোণটোৰ মাপ কেনেকৈ এই কোণটোৰ মাপ যেনেকৈ ইয়াত উলিয়াইছো এই কোণটোৰ মাপও 45 ডিগ্ৰী বুলি ইয়াত উলিয়াব পাৰিম ঠিক একে ধৰণৰে আকৌ ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি যেহেতু 180 ডিগ্ৰী গতিকে আমি ইয়াত লিখিম এংগল P প্লাস এংগল Q প্লাস এংগল R ইজ ইকুৱেল 180 ডিগ্ৰী গতিকে ইয়াত P কোণৰ মাপ বহুৱাম 45 ডিগ্ৰী বুলি Q কোণৰ মাপ বহুৱাম 70 ডিগ্ৰী বুলি আৰু R কোণৰ মাপ আমি নাজানো আমি R কোণৰ মাপটো উলিয়াম এই দুটা যোগ কৰা এই দুটা হ'ব 515 ডিগ্ৰী প্লাস R is equal 180 degree angle R is equal আমি পাম 180 degree minus 115 degree angle R is equal আমাৰ ওলাব 65 degree দুই ধৰণৰ একটা উত্তৰে আমাৰ ওলাবগে এতিয়া তোমালোকে যেটো পদ্ধতি সহজ পোৱা সেই পদ্ধতিটোতে অংকটো কৰিব পাৰিবা ধন্যবাদ